আমিও করি, মোটামুটি আগবাড়িয়েছে, আমিও আগবাড়ি আছো, আমি পিছ পৰি থকা নাই। ইতিমধ্যে বড়োলেণ্ডৰ বড়োভূমিত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে, ইতিমধ্যে কিন্তু আপোনালোকৰ সাংগঠনিক কুচকাৱাজ কিন্তু আৰম্ভ কৰা আমি 40টা মিটিঙত 40টা মিটিং কৰিলো, আপোনালোকে হয়তো ৰিপৰ্ট কৰা নাই, ইয়াৰ কাৰণে দেখা নাই। 40টা সমষ্টিত 40টা মিটিং আগতে কৰি থলো আমি। এইবাৰ কিমানখন পাব চাওক, মই গণতান্ত্ৰিক মানুহ, কোনোদিনে মই ইলেকশ্যনৰ কাউন্টিঙৰ আগত, ভোটিঙৰ আগত কোনোদিনে কোৱা নাই কিমান আসন পাব, কিন্তু ৰাইজৰ যিটো প্ৰেম, এইটো UPPL ৰ ওপৰত আছে, ৰাইজৰ মৰম আমাৰ ওপৰত আছে, মৰম দিলে মৰম পায়, সেই কথাটো আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে কিছুমান মানুহক দ্বিতীয় নাগৰিক। আপোনালোকে বেলেগৰ নাম কৈ কুৱেশ্যন সুধি আছে, মোকতো কিবা সোধক। প্ৰমোদ বড়ো আহিছে ইয়াতে, মোৰ প্ৰশ্ন নাই নেকি? ইয়াৰ এনচাৰটো মোক সোধক। এইবিলাক সোধক। কেনেকৈ বিচাৰিছে মোকতো কোৱা নাই আজিলৈকে। আপুনি দায়িত্ব লওক, বিচাৰাটো মোক জনাই দিয়ক, তেখেতে বিচাৰাটো মোক জনাই দিয়ক, তেতিয়া ময়ো আগবাঢ়িম। 20 ডিচেম্বৰ 2020 তাৰে আগৰ BTC আৰু আজিৰ BTC কি পাৰ্থক্য? আপোনালোকে কওকচোন, কি পাৰ্থক্য দেখিছে? আপোনালোকে কওক, মোক আপুনি মোক সুধিছে, ময়ে ইয়াত কাউন্সিল চলাইছিলো, ভাল হৈছে না বেয়া হৈছে, আপোনালোকে কওক। আপোনালোকেও কওক না, আপোনালোকেতো কৰি আছে। ভাল হৈছে, এইটোৱে কওক। আপোনালোকে কওকচোন, কি পাৰ্থক্য দেখিছে? আপোনালোকে কওক, আপুনি মোক সুধিছে, ময়ে ইয়াত কাউন্সিল চলাইছিলো, ভাল হৈছে না বেয়া হৈছে, আপোনালোকে কওক। আপোনালোকেও কওক না, আপোনালোকেতো কৰি আছে। ভাল হৈছে, এইটোৱে কওক।